ইয়াই হৈছে পশ্চিম কাৰ্বি আংলং ভিতৰুৱা অঞ্চল আৰু চাৰোচা একেবাৰে ভিতৰত যে আমাৰ নেতৃত্ব বিক্ৰম হানছে ডাঙৰীয়া দা লগত সহজ সংসাৰ ডাঙৰীয়া এখেত দলৰ সৈতে আজি একেবাৰে ভিতৰুৱা অঞ্চল পশ্চিম কাৰ্বি আংলঙত পাহাৰীয়া এলেকা থকা কাৰ্বি জনজাতি কেনেকুৱা দুখ কষ্ট মাজৰে কটাই আছে সেই কথা বুজিবলৈ আজি আমাৰ ৱঠা 20 নং ৱঠাতলাংছ বিধানসভা সমষ্টি এখেত সভাপতি দায়িত্ব নেতৃত্ব লৈ আজি APSLC দলৰ সৈতে আজি পাহাৰীয়া অঞ্চলৰ লোক দুখ কষ্ট কেনেকৈ পাৰ কৰি আছে বহু পুৰণি যুগৰ পৰা এই অঞ্চলত স্থায়ীভাৱে বাসিন্দা লোকসকলে কেনেকৈ এতিয়া জীৱন নিৰ্বাহ কৰি আছে সেই কিছু বহুত কথা জানিবলৈ আজি আমাৰ ইণ্ডিয়াত সবচে ডাঙৰ মানুহ হয় এইটো আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী মোদীজীয়ে সদায় কৈ থাকে যে বিকাশ 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 হৈ থাকে তো আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল এৰিয়া বিশেষকৈ আমৰি লেজিসলেটিভ এছেম্বলি এৰিয়া এখন গাঁও হ'ল চাৰোচা আৰু ইয়াৰ পৰা নেক্সট গাঁও হ'ল এটা কিবা আছিলে উমতাদাব এই দুইখন গাঁৱত দিন ৰাতি বেমাৰ হওক বজাৰ যোৱা হওক স্কুল মাষ্টৰকেইটা হওক ষ্টুডেণ্টকেইটা হওক এইটোৱে মেইন ৰোড 365 ডেজ এইটো ৰোডে দিন ৰাতি গৈ আছে গাড়ী বাইক চলা কথাটো এইটো এৰি দিয়ক এইটোৱে এইটো কাৰণে আমি ক'ম নৰেন্দ্ৰ মোদীৰ বিকাশটো হ'ল এইটো মান কি বাত বিকাশ এইটো সদায় চানডে ৰেডিঅ' বুজাই থাকে যে এইটোৱে নৰেন্দ্ৰ মোদী বিকাশ তো হিমন্ত বিশ্ব শৰ্মা এইটো সদায় কাৰ্বি আংলং কাৰণে বহুত মৰম দেখায় কাৰ্বি আংলং ৰাইজৰ কাৰণে সদায় নিজৰ পৰিয়াল হিচাপত মানে নিউজ মিডিয়াত সদায় দেখাই থাকে ফাণ্ড দি আছে কিবা কৰি আছে বুলি কৈ থাকে তেতিয়াহ'লে আপুনি যদি ষ্টেট ফাণ্ড স্পেচিয়েল গ্ৰাণ্ট কিবা যদি দি থাকে তেতিয়াহ'লে গ্ৰাউণ্ডত কেনেকুৱা হৈ গৈছে ফাণ্ডামেণ্টেল বেচিক ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ ৰাস্তা এইখনটোৱে নাই ইয়াত ইকনমিক গ্ৰ'থ কথা আপুনি চিন্তা কৰিব নোৱাৰে স্কুল কথা আপুনি চিন্তা কৰিব নোৱাৰে হস্পিটেল হ'বলৈ চাব চেণ্টাৰ হ'বলৈ কথা কেতিয়াও আপুনি চিন্তা কৰিবই নোৱাৰে এইটো হ'ল হিমন্ত বিশ্ব শৰ্মা আমাৰ কাৰ্বি আংলং ৰাইজৰ কাৰণে মৰম এইটোৱে অৱস্থা আৰু তুলিৰাম ৰংহাংটোকে কি ক'ম নিজৰটোতো লাক্সাৰী ঘৰ বনাই আছে 200 crore টকা হ'ব ৰাইজৰ টকা হয়নে নহয় গাঁও ঘৰত বনাই আছে কিন্তু আমাৰ গাঁও ৰাইজসকলটো অৱস্থা এইটোৱে এতিয়া 12 বছৰ হ'ল CMত চেয়াৰ বহি আছে তুলিৰাম ৰংহাঙে এতিয়াও কৈ আছে আমাক চাকৰি দিম নহয় আমি ডেভেলপমেণ্ট কৰিম নহয় বহুত ডেভেলপমেণ্ট হৈ গ'ল নহয় অসমত যদি ডিষ্ট্ৰিক্ট চাই ডেভেলপমেণ্টতো কাৰ্বি আংলংটোৱে নম্বৰ 1 দেখাই দিয়ে হয়নে নহয় সদায় এইটো চিষ্টেমে কৈ আছে এইটো কাৰণে ৰাইজসকলে নিজে প্ৰেক্টিকেল জানো আৰু আমাৰ APSLC লিডাৰ অকল মই বোলে নহয় আমাৰ ছাৰ জিআই কাঠাৰটো লাষ্ট 20 years পৰা আমাৰ গাঁও ঘূৰি আছে এইটো কাৰণে কাৰ্বি আংলং কেতিয়াও ডেভেলপ হোৱা নাই বুলি কৈ আছে মাট প্লাষ্টাৰ কথা কৈছে 99% ঘৰ মাট প্লাষ্টাৰ আৰু এতিয়া পাহাৰ এৰিয়াটো মাট প্লাষ্টাৰো নহয় বাদিকে বনা ঘৰটোৱে এতিয়া চাংঘৰ অৱস্থা নাই এইবিলাকে এতিয়া থাকি আছে এতিয়া বহুত বস্তু ডিপ্ৰাইভ হৈ আছে এতিয়া গভৰ্ণমেণ্টটো টোটেলি কাম কৰা নাই যিমান ডিপাৰ্টমেণ্ট আছে আমাৰ 30 ডিপাৰ্টমেণ্ট ইণ্টাৰেষ্টেড ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টসকল নিজৰ দায়িত্ব পালন কৰা নাই EMসকল MAC সকল নিজৰ সমষ্টি গৈ গাঁৱত সমস্যা কি আছে এইবিলাক কেতিয়াও সোধা নাই অকল CM ইণ্টাৰেকশ্যন ক'ত বা প্লেন এৰিয়া বহিব
এতিয়া কাউন্সিল পইচা পেলাই থাকিব APSLC কাৰণে গালি দি থাকিব এইবিলাক চিষ্টেমিক কৰি আছে এইটো কাৰণে 2026 অহা বছৰ এছেম্বলি ইলেকশ্যন হ'ব এই সময় আমি ভালকে চিন্তা কৰি কিনে আমি গভৰ্ণমেণ্টটো চেঞ্জ কৰিব লাগিব আৰু ছাৰ আৰু গভৰ্ণমেণ্ট চেঞ্জ লগাৰ লগে আকৌ নেশ্যনেল পাৰ্টি আমি দিয়া এইটো চিষ্টেম নহ'ব কাৰণ নেশ্যনেল পাৰ্টি কংগ্ৰেছ কাৰণেও আমি দিলোঁ 15 বছৰ শাসন কৰিবলৈ এনেকুৱা অৱস্থা এইটো কাৰণে আমি যদি নিজৰ সেল্ফ ইণ্ডিপেণ্ডেন্ট সেল্ফ ডিটাৰমিনেশ্যন কাৰণে ভাবোঁ আমাৰ আৰ্টিকলছ 244A যদি ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে সঁচাকৈ কৰিবলৈ কাৰণে এতিয়ালৈকে সাহস থকা দল হ'ল আমাৰ APSLC আমাৰ হিষ্ট্ৰী আছে 1969 যদি হিষ্ট্ৰী চাই এই সময়ে হিলছ অট'নমাছ ষ্টেট মেঘালয়ৰ কাৰণে APSLCয়ে ডিমাণ্ড কৰিখিনি আনি দিলোঁ এই সময় আমাৰ কাৰ্বি আংলং অট'নমাছ ষ্টেট পোৱা কথা আছিলে কিন্তু এই সময় নেশ্যনেল পাৰ্টিসকলে এইটো পেলাই দিছে এইটো পেলাই দিয়াৰ কাৰণে এই অৱস্থা এতিয়া হৈ গৈছে আমাৰ নিজৰ বাৰী আমি চাব নোৱাৰে কাৰণ আমাৰ বেছিক বস্তুৱে দিয়া নাই যদি আমাৰ কাৰণে ৰুৰেল ইকনমিৰ কাৰণে যদি চিন্তা কৰে অলপ মটৰেবল ৰোড যদি ঠিক কৰে তেতিয়াহ'লে ইয়াত নিচত আমাৰ চাকৰিও নালাগে ইয়াত বাম্বু প্লেণ্টেশ্যন পৰা আমি ঘৰত চলিব পাৰে ল'ৰা ছোৱালী পঢ়িব পাৰিব ঝাৰু খেতি জিঞ্জাৰ খেতি যিমান স্পাইচ খেতি আছে অৰ্গেনিক খেতি আছে ইয়াৰ পৰা আমি ৰুৰেলটো গ্ৰ'থ কৰিব পাৰে কিন্তু আমাৰ লিডাৰ্ছবিলাকে এইবিলাক চোৱা নাই নিজৰ চেয়াৰ বচাবৰ কাৰণে 5 বছৰ 10 বছৰ এনেকুৱা বহি আছে এইটো কাৰণে আমি কণ্ডেম কৰোঁ আৰু আমাৰ যিমান ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে যিমান কাৰ্বি আংলং এমপ্লয়ী আছে আপোনালোকক চিন্তা কৰক যোনটো মানুহবিলাক টাউন এৰিয়া থাকি আছে আপোনাৰ লগত গম নাপাব পাৰে কেনেকুৱা ডে টু ডে বেছিছ ষ্ট্ৰাগল কৰি আছে কেনেকুৱা ডে টু ডে সিহঁতে এইটো ৰাস্তা গৈ আছে গম নাপাব পাৰে কিন্তু আপোনাৰ লগত আজি আমি দেখাই দিছোঁ আপোনাক যদি এদিন এইখিনি এয়া পঠায় তেতিয়াহ'লে আপুনি আপোনাৰ অৱস্থা ষ্ট্ৰক হৈ আধা ৰাস্তা মৰি যাব এইটো সঁচা কথা আৰু ওচৰৰ হস্পিটেল নাই যদি ষ্ট্ৰক হ'লেতো গ'ল আৰু নাই বাই বাই আমাৰ কাৰ্বি আংলং তুলিৰাম ৰংহাঙে বৰ্তমান CM কৰি আছে আৰু এখেতে কংগ্ৰেছৰ শাসন কালতো এখেতে ৰাজত্ব কৰি আছিলে বৰ্তমানলৈকে ৰাজত্ব কৰি আছিলে বিজেপি দলে এতিয়া এই ভিতৰুৱা অঞ্চলত ৰাইজসকলক কিবা কৰা দেখা পাইছিলে নে আপুনি আহি টোটেলি এইটো দেখা পোৱা নাই বেলেগ ডেভেলপমেণ্ট কথা আপুনি চিন্তা এইটো বাদ দিয়ক এইটো ৰাস্তা যাবলৈ ৰাস্তাই নাই এইটো ৰাস্তা এইটো 80 বছৰ 50 বছৰ 60 বছৰত মানুহ কেনেকৈ খোজ কৰিব এই সৰু ল'ৰা ছোৱালীবিলাক কেনেকৈ স্কুল যাব কেতিয়াও স্কুলো নাযাব ইয়াত এনেকুৱা অৱস্থা যদি থৈ দিয়ে তেতিয়াহ'লে আমাৰ 70 ইয়াৰ্ছ পিছত যোৱা নহয় 100 ইয়াৰ্ছ 200 ইয়াৰ্ছ পিছতে ইয়াত গৈ আছে তুলিৰাম ৰংহাং নিজৰ ঘৰ ডাঙৰ হ'ব পাৰে কিন্তু আমাৰ ৰাইজসকল যোনটো সি ভোট পৰা ইলেকশ্যন জিকিছে এই ইলেকশ্যন জিকা ভোটটো সি নষ্ট কৰি দিলে ধ্বংস কৰি কিনি আমাৰ ৰাইজৰ কাৰণে এতিয়া ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়া নিচিনাই আমি দেখি পালোঁ আমি কণ্ডেম কৰোঁ এটা ডাঙৰ এপিল মই দিব বিচাৰোঁ এইবাৰ ইলেকশ্যন হ'ল এইটো পাব্লিক সেন্টিমেন্ট ডাঙৰ কথা আছে আমি এক্সপেক্ট কৰিলোঁ যে বিজেপি এটা ডাঙৰ পলিটিকেল পাৰ্টিয়ে আমাক অকণমান চাব নেকি আমাৰ ডিমাণ্ডছ আমাৰ নিডছকেইটা ফুলফিল কৰিব নেকি আমি ভাবিছিলোঁ কিন্তু নাই যোৱা 12 বছৰে আমি ৰখিলোঁ এইবিলাক আমাক ফলছ প্ৰমিছ দিখিনিয়ে গভৰ্ণমেণ্ট এতিয়া হেঁতে চলাই আছে আৰু আমাৰ পইচা দিয়ে হেঁতে নিজৰ প্ৰপাৰ্টি সম্পত্তি বনাই আছে এইটো কাৰণে যিমান কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন হওক কাৰ্বি কালচাৰেল ছ'চাইটি হওক কাৰ্বি লেমেটামাই হওক যিমান দল সংগঠন আছে চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আপোনাৰ লগত এবাৰ চিন্তা কৰিব লাগে যে টোটেলি উই ৱান্ট টু চেঞ্জ দিছ গভৰ্ণমেণ্ট এই পাৰ্টিৰ পৰা আমি অল্টাৰনেটিভ চাব লাগে এইটো নিশ্চয় আমি ভাবিব লাগিব যদি এবাৰ যদি চিন্তা নকৰে তেতিয়াহ'লে আমাৰ এইখিনি মাটি আমি বচাবলৈ সাহস নাথাকিব আৰু শক্তি নাথাকিব কাৰণ এতিয়া কৰ্পৰেটছ আহি গ'ল আমাৰ তাত
10 বছৰ আগত কেতিয়াও আম্বানীয়ে বিচৰা নাই কাৰ্বি আংলং মাটি ল'ম বুলি বিচৰা নাই 5 বছৰ আগতে আদানীয়ে বিচৰা নাই যে কাৰ্বি আংলং মাটি কিবা ল'ম বুলি বিচৰা নাই এতিয়া আহি গৈছে openly আহি গৈছে এটো কাৰণে এটো ব্লক কৰিবলৈ the only option is political alternative লাগিব এটোৱে কাম কৰি আছে এতিয়া APSLC কাম ভালকৈ কৰি আছে আপোনাৰ লগত ট্ৰাষ্ট কৰক আমাক and we are really going to do it for the public self interest আমি কাম কৰিম thank you ঠিক আছে বিক্ৰম স্যাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব গোটেই কাৰ্বি আংলং বাহিন্দা স্থায়ী বাহিন্দা লোকসকলে যদি APSLC দলৰ যদি সহায় সহযোগ নকৰিলে কাৰ্বি আংলঙত সংৰক্ষণ কৰিব নোৱাৰে বুলি আজি আমাৰ বিধানসভা সভাপতি বিক্ৰম হানছে ডাঙৰীয়া প্ৰকাশ কৰি দিয়া হৈছে thank you